হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু অসমীয়া ব্যঞ্জন। আজি আমি বনাবলৈ লৈছোঁ জলকীয়াৰ গুড়িৰে কুকুৰাৰ মাংসৰ ৰেচিপি। খাবলৈ বহুত টেষ্টি। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব দেই। ফ্ৰেণ্ডছসকল, যদিহে আমাৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ। আমি প্ৰথমতে মাংসখিনি মেৰিনেট কৰি ল'ম। মেৰিনেটৰ বাবে আমাক লাগিব 2টা কাটি লোৱা পিঁয়াজ, অলপমান আদা নহৰু পেষ্ট, অলপ জিৰা গুড়ি, অলপমান ধনিয়া পাউডাৰ, অলপমান জলকীয়া গুড়ি, অলপ চিকেন মছলা, আৰু এয়া লৈছোঁ মই মিট মছলা। এতিয়া অলপমান তেল দি ল'ম আমি ইয়াতে। এইখিনি এতিয়া আমি ভালকৈ মিহলাই ল'ম। এইখিনি আমি 10 মিনিটমানৰ বাবে মেৰিনেট কৰি ল'ম। এতিয়া আমাৰ 10 মিনিট হৈ গ'ল। এতিয়া আমি কেৰাহীটো অলপ গৰম কৰি তেল দি লৈছোঁ। তেলখিনি গৰম হৈ অহাত আমি ইয়াতে 2 খিলা তেজপাত আৰু লগতে লং, এলাচি আৰু দালচেনিখিনি দি ল'ম। এতিয়া ইয়াতে আমি 2টা কেঁচা জলকীয়া এড কৰি দিছোঁ। ইয়াত কাটি লোৱা বিলাহী এটা আমি ইয়াতে দি অলপমান ভাজি ল'ম। 3-4 মিনিটমান ভাজিলেই হৈ যাব। এতিয়া আমি ইয়াতে হালধি গুড়ি দি লৈছোঁ। বিলাহীটো সিজি অহাত আমি ইয়াতে মেৰিনেট কৰি লোৱা মাংসখিনি দি ল'ম। এইখিনি এতিয়া আমি অলপমান লৰাই থাকিম। এনেকৈ অলপ লৰাই ভাজি থাকিম। এইখিনি আমি অলপ সময় ভাজি লোৱাৰ পিছত ইয়াতে অলপ নিমখ দি ল'ম। নিমখ সোৱাদ অনুসৰি দিব। নিমখ দিয়াৰ পিছত এই আঞ্জাখিনি অলপমান ভালদৰে লৰাই ৰাখিব। মাংসখিনি 5 মিনিটমান ভাজি যোৱাৰ পিছত আমি এটা আলু এড কৰি দিম।
এয়া আমি আলুটো এড কৰি দিছোঁ। আলুটো দিয়াৰ পিছত মাংসখিনি আমি অলপমান লৰাই থাকিম। আলু দিয়াৰ পিছত মাংসখিনি আমি 15-20 মিনিটমান ভাজি ল'ম। এতিয়া আমাৰ মাংসখিনি 15 মিনিট হৈ গ'ল। এতিয়া ইয়াতে আমি পানীখিনি দি দিছোঁ। পানী দিয়াৰ পিছত অলপমান এনেকৈ লৰাই দি পানীখিনি আমি উতলিবলৈ দিম। এতিয়া আমাৰ পানীখিনি উতলি আহিছে। উতলি অহাতে আমি এটা নহৰু দি ল'ম। এনেকৈ নহৰু এটা দিলে খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকেও কেতিয়াবা খাইছেনে? খোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাব দেই। এতিয়া আমি ইয়াতে অলপমান গৰম মছলা দি ল'ম। গৰম মছলাখিনি দি আমি অলপমান উতলিবলৈ দিম। এতিয়া মাংসখিনি উতলি আহিছে। এতিয়া ইয়াতে আমি জালুকৰ গুড়ি দি ল'ম। জালুকৰ গুড়িখিনি দিয়াৰ পিছত এইখিনি উতলি আহিলে আমি মাংসখিনি নমাই থৈ দিম। ফ্ৰেণ্ডসকল, মাংসৰ আঞ্জাখন হোৱাত এতিয়া আমি ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিম। ৰেচিপিটো চাই যদিহে ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।